যিটো নিখনে আমি যিহেতু উল্লেখ কৰি আছো যে এই মুহূৰ্তত শ্বেৰবান আলীক গ্ৰেপ্তাৰৰ পাছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠনে এই মুহূৰ্তত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি কিছু সময় পূৰ্বে আপোনালোকক আছুৰ সভাপতি শংকৰ বৰুৱাৰ প্ৰতিক্ৰিয়া শুনালো। এই মুহূৰ্তত আমাৰ সৈতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আমাৰ সৈতে সংযুক্ত হৈছে অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমান। জিয়াউৰ ৰহমান ডাঙৰীয়া, আপোনাক আমাৰ এই বিশেষ লাইভ সম্প্ৰচাৰণৰ মাজলৈ স্বাগতম জনাইছো। আপোনাৰ প্ৰথম আপোনালোক সকলোৰে মনত আছে, ৰাইজৰ নিশ্চয় মনত আছে যে শ্বেৰমান আলী ডাঙৰীয়াই বিগত বিধানসভা নিৰ্বাচনৰ আগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিউজিয়াম স্থাপন কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছিল। আৰু সেই দাবী তেওঁ কৰাৰ পিছত বিজেপি দলে অসমত সাম্প্ৰদায়িক এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে সুযোগ পাইছিলে। তাৰ মানে বিজেপিৰ সৈতে ভিতৰুৱা বুজাবুজি মৰ্মে শ্বেৰমান আলী ডাঙৰীয়াই সেই দাবী উত্থাপন কৰিছিল বুলি সকলো মানুহে কথাটো বুজি পাইছিল। আৰু তেতিয়া অসমৰ এতিয়াৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে সংবাদমেলৰ আয়োজন কৰি ঘোষণা কৰিছিল যে আমাৰ যদি চৰকাৰ আহে, আচলতে সেই সময়তো তেখেতসকলৰ চৰকাৰ আছিল, তেতিয়াও তেখেতসকলে গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন। তথাপি তেখেতে কৈছিল যদি আমাৰ এইবাৰ নিৰ্বাচনত চৰকাৰ আহে তেতিয়াহ'লে আমি শ্বেৰমান আলীক জেললৈ পঠিয়াম। শ্বেৰমান আলীৰ নিচিনা ব্যক্তি জেলতহে ঠাই হ'ব লাগে বুলি মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু কৈছিল যে আমি অসমবাসীক কমিটমেণ্ট দিছো যে আমাৰ চৰকাৰ আহিলে আমি তেখেতক গ্ৰেপ্তাৰ কৰিম। এইবাৰ যেতিয়া আকৌ উপ নিৰ্বাচনৰ পৰিৱেশ ৰচনা হৈছে, উপ নিৰ্বাচন ঘোষণা হৈছে, হোৱাৰ লগে লগে আকৌ শ্বেৰমান আলী ডাঙৰীয়া ওলাই আহিছে, আহি পেলাই আৰু এটা সাম্প্ৰদায়িক মন্তব্য কৰিছে। কথাটো হ'ল যদি তেখেতৰ বক্তব্যৰ যুক্তিযুক্ততা কি এইটো বেলেগ আলোচনাৰ বিষয়, কিন্তু যি সময়ত তেওঁ এই বক্তব্য উপস্থাপন কৰিছে সেই বক্তব্যই অসমৰ পৰিৱেশ সাম্প্ৰদায়িক কৰি তোলাৰ এটা পৰিৱেশ ৰচনা কৰি দিছে। আৰু সেইকাৰণে কালি আমি অসমৰ মুখ্যমন্ত্ৰীক মনত পেলাই দিছিলো, আচলতে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে ছমাহ আগতে কোৱা কথাটো প্ৰথম আমি অসম জাতীয় পৰিষদেই ৰাজহুৱা মঞ্চত উত্থাপন কৰিছিলো যে মুখ্যমন্ত্ৰীয়ে নিজেই শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছিল। কিন্তু চৰকাৰ গঠন হৈ গ'ল, আজি 4-5 মাহ পাৰ হৈ গ'ল, কিন্তু তেওঁ শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ পদক্ষেপ নল'লে। সেই কথাটো মুখ্যমন্ত্ৰীক আমি সোঁৱৰাই দি কৈছিলো যে যদি আপোনাৰ গাত অসমীয়াৰ তেজ আছে, যদি আপুনি সততাত আছে, তেতিয়াহ'লে আপুনি আপোনাৰ কমিটমেণ্ট ৰক্ষা কৰক, শ্বেৰমান আলীক আপুনি গ্ৰেপ্তাৰ কৰক। এই কথাটো কোৱাৰ পিছত আজি শ্বেৰমান আলী ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু আমাৰ এতিয়া সন্দেহ হৈছে যে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰি, কাৰণ মুখ্যমন্ত্ৰীয়ে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিম বুলি কমিটমেণ্ট দিছিলে, কমিটমেণ্টটো ৰক্ষা নকৰিলে ৰাইজে তেওঁক বেয়া পাব। সেইকাৰণে হয়তো ৰাইজক দেখুৱাবৰ কাৰণেও গ্ৰেপ্তাৰ কৰিব পাৰে। গতিকে আমাৰ কথাটো হ'ল শ্বেৰমান আলীক মুখ্যমন্ত্ৰীয়ে কৈছিল যে শ্বেৰমান আলীৰ ঠাই জেলত হ'ব লাগে। শ্বেৰমান আলীক তেওঁ জেললৈ পঠিয়াব পাৰে নে নোৱাৰে, শ্বেৰমান আলীক তেওঁ জেলত কিমান দিন ৰাখিব পাৰে, সেইটো তেওঁৰ কাৰণে প্ৰত্যাহ্বান। আমি তেওঁক প্ৰত্যাহ্বান জনাইছো যে আপুনি যদি আপোনাৰ কমিটমেণ্ট ৰক্ষা কৰিব বিচাৰিছে তেতিয়াহ'লে শ্বেৰমান আলী যাতে জেলৰ পৰা ওলাব নোৱাৰে তাৰ আপুনি ব্যৱস্থা কৰক। কাৰণ আমি দেখিছো যে ইতিমধ্যে ড্ৰাগছ পেডলাৰ বিলাকক গ্ৰেপ্তাৰ কৰিছে, একদম হিউ এণ্ড ক্ৰাই ক্ৰিয়েট কৰিছে, একদম ঢাকঢোল বজাই ড্ৰাগ পেডলাৰ বিলাকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এজনৰ পিছত এজনকৈ ড্ৰাগছ সৰবৰাহকাৰী জেলৰ পৰা ওলাই আহি আছে। দালালক গ্ৰেপ্তাৰ কৰিলে, ঢাকঢোল বজালে, তাৰপিছত এজনৰ পিছত এজনকৈ দালাল এতিয়া জেলৰ পৰা ওলাই আহি আছে। গতিকে শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰাৰ এই বিষয়টোত মুখ্যমন্ত্ৰীৰ আন্তৰিকতা, চৰকাৰৰ আন্তৰিকতা কিমান আছে সেই কথাটো তেতিয়াহে প্ৰমাণ হ'ব যেতিয়া মুখ্যমন্ত্ৰীয়ে তেখেতৰ গৃহ বিভাগে, আৰক্ষী বিভাগৰ জৰিয়তে শ্বেৰমান আলীক দীৰ্ঘদিনৰ কাৰণে জেলত ৰখাৰ ব্যৱস্থা কৰিব পাৰিব। শ্বেৰমান আলীক আপুনি ক'ব বিচাৰিছে যে এয়া কেৱল চমক হৈ নাথাকক, সঁচাই যদি আন্তৰিকতা আছে কঠোৰ ব্যৱস্থা লোৱা হওক। হয়, শ্বেৰমান আলীক কঠোৰভাৱে আইনৰ সন্মুখত থিয় কৰোৱা হওক। আৰু মোৰ শেষ প্ৰশ্ন আপোনালৈ, আৰু প্ৰশ্নটো হ'ল ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰাও কিন্তু শ্বেৰমান আলীলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰা হৈছিল। এই সন্দৰ্ভত আপুনি কি ক'ব? কেৱল কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিয়েই তেওঁলোকে দায়িত্ব সামৰিব নেকি? কি ক'ব? কি আমি যোৱা পৰহি প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিছিলো, আৰু তেতিয়া আমি তেখেতক কৈছিলো যে শ্বেৰমান আলী ডাঙৰীয়া আপোনালোকৰ বিধায়ক, আপোনালোকৰ বিধায়ক এগৰাকী এনেকুৱা এটা মন্তব্য কিয় কৰিছে? তেতিয়া ভূপেন বৰা ডাঙৰীয়াই আমাক কৈছে যে শ্বেৰমান আলী আমাৰ দলৰ মুখপাত্ৰ নহয়। এই শ্বেৰমান আলীৰ বক্তব্যটো কংগ্ৰেছৰ বক্তব্য বুলি আমি তেতিয়াহে ধৰি ললোহেঁতেন, ৰাইজে তেতিয়াহে ধৰি লোৱা উচিত হ'লহেঁতেন যদিহে এই বক্তব্য প্ৰদেশ কংগ্ৰেছৰ কোনোবা বিষয়ববীয়াই ক'লেহেঁতেন, প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰই ক'লেহেঁতেন, সভাপতিয়ে ক'লেহেঁতেন। তেনেকুৱা কথা নহয়। শ্বেৰমান আলী এগৰাকী বিধায়ক, তেখেত কংগ্ৰেছ দলৰে বিধায়ক, ঠিকে আছে, কিন্তু তেখেত এগৰাকী ইণ্ডিভিজুৱেল, আৰু এনেকুৱা ধৰণৰ মন্তব্য তেখেতে কৰাৰ কাৰণে আমি তেখেতক ইতিমধ্যে চকু জাৰি কৰিছো, এসপ্তাহৰ সময়সীমা বান্ধি দিছো, আৰু এই এসপ্তাহৰ সময়সীমা বান্ধি দিয়াৰ পিছত তেওঁৰ বিৰুদ্ধে আমি
দলীয় যি নীতিগত ব্যৱস্থা আছে সেইটো আমি গ্ৰহণ কৰিম। গতিকে আপোনালোক নিশ্চিন্ত থাকক, চেয়াৰমেন আলীৰ লগত আমি নাই। এই কথাটো প্ৰদেশ কংগ্ৰেছৰ মাননীয় সভাপতি আমাক কৈছিলে। গতিকে তেখেতৰ বক্তব্যৰ পৰা আমি আশ্বস্ত হৈছো। কংগ্ৰেছে নিশ্চয়, আমি আশা কৰিছো কংগ্ৰেছে তেখেতৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব। আমি দাবী কৰিছো কংগ্ৰেছে ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ অসমৰ পৰিৱেশ সাম্প্ৰদায়িক কৰিব বিচৰা ব্যক্তিক আমি কিন্তু কোনেও সহজভাৱে ল'ব নালাগে, সহ্য কৰিব নালাগে। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এয়া আছিলে জিয়াউৰ ৰহমান, অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমান ৰাইজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে।